হয়, হাতী ওলাইছে বাৰু, কিন্তু আমি হাতীৰ পৰা পৰিত্ৰাণ পাবলৈ কোনো আমাৰ ইয়াত তেনেকুৱা ব্যৱস্থা নাই বন বিভাগৰ পৰা। বন বিভাগৰ বকিয়াল বন বিভাগত যিকেইজন ধৰক বন বিভাগৰ বিষয়া আছে বা যিজন আছে, তেওঁলোকৰ মানে ফ'ৰ্চ বহুত সীমিত। খুব বেছি আপোনাৰ 5জন বা 4জন আছে। তেওঁলোক তাৰ ভিতৰতে 2জন এজন নাথাকে অফিচত, ঘৰলৈ যায়। কি কেনেকৈ তেওঁলোকে ছুটি পায় নাজানো, কিন্তু খুব মানে আমি ঘনে ঘনে কোৱা শুনো আজি আমুক নাই তামুক নাই, মানে 5জন মানুহৰ ভিতৰত খুব বেছি দুজন মানুহ নিজে হাতী খেদিবলৈ আহে। সেই 2জন মানুহ ইমান এটা বৃহত্তৰ অঞ্চলত আচলতে হাতী খেদা সম্ভৱ নহয়। সেইবাবে আমি আজিকালি মানে কি বন বিভাগৰ লগত যোগাযোগ কৰিবলৈ প্ৰায় মানে এৰি দিয়া লিখা হৈছে। ৰাইজে নিজে হাতী খেদিবলৈ বাধ্য হৈছে, আৰু সেইকাৰণে বহুতো ঘটনা ঘটি আছে। আপোনালোকে নিশ্চয় নিউজ প্ৰকাশ কৰি আছে এইবোৰৰ ওপৰত। পথাৰ আপোনাৰ আমাৰ এই ৰংবং অঞ্চলত বিশেষকৈ এতিয়া কমেও 1000 বিঘাৰ ওপৰত মানে ধান খেতিৰ উপযুক্ত মাটি পৰি আছে, আৰু ইয়াত কোনো বন বিভাগৰ তেনেকুৱা ধৰক আজিলৈকে খেতি কৰিব পৰা উপযোগী কিবা ব্যৱস্থা তেওঁলোকে নোলোৱাৰ কাৰণে আজি বহুতো ল'ৰা এতিয়া নিবনুৱা হিচাপে নিজকে আমি পৰিচয় দিবলৈ বাধ্য হৈছোঁ।